আজৰি সময় মোৰ ইউটিউব চেনেলৰ প্ৰিয় দৰ্শকসকললৈ স্বাগতম। আজি মই চিকেন ৰেচিপি আপোনাৰ এই তৰা গছ আপোনালোকে চাগে চিনি পাইছে। এই তৰা গছ লগত মই চিকেন ৰেচিপি বনাম। ইয়াৰ কাৰণে মই ৰেডি কৰি থৈছোঁ আলু দুটা কাটি, বিলাহী এটা, এয়া গৰম মছলা, এইটো মিট মছলা, হালধি, নিমখ, জিৰা পাউডাৰ, এইটো হৈছে ধনিয়া পাউডাৰ, আৰু পিঁয়াজ 4টা, নহৰু গোটাকে এটা, তেজপাত, আদা, জলকীয়া 4টা। এতিয়া মই এইখিনি কাটি পিঁয়াজ কাটি ৰেডি কৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। সকলো ৰেডি কৰি থৈছোঁ। তৰাও কাটি থৈছোঁ। মই পিঁয়াজ মিক্সিত মই পিচি ল'লোঁ। নহৰু আদা পিচি ল'লোঁ। এতিয়া মই প্ৰথমতে এয়া তেজপাত কেইখিলামান দিছোঁ। মিঠাতেল আৰু পিঁয়াজ দি দিছোঁ। হালধি 1 চামুচ, নিমখ মই জোখৰ পৰিমাণৰ 1 চামুচ দিছোঁ। এই পিঁয়াজ 2 মিনিটমান এনেকৈ লৰাই থাকিব লাগিব। অকণমান ৰঙচুৱা হোৱাৰ পাছতহে মই মছলাখিনি ঢালি দিম। অকণমান লৰাই লওঁ। এতিয়া হৈছেগৈ, দিব পৰা হৈছে। এতিয়া মই দিছোঁ এয়া মিট মছলা 1 চামুচ, এয়া হৈছে আপোনাৰ ধনিয়া পাউডাৰ 1 চামুচ, এয়া ধনিয়া পাউডাৰ 1 চামুচ। এতিয়া আকৌ লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা তৰা গছ দি দিছোঁ। এনেকুৱা অকণমান আৰু 2 মিনিটমান ৰাখোঁ। এই তৰা গছটো যেতিয়া ৰঙচুৱা হ'ব, তেতিয়া মই মাংসখিনি থাকি গৈছিলে জিৰা পাউডাৰ অকণমান দি দিছোঁ। ৰঙচুৱা হ'ল। এতিয়া এই কাটি থোৱা জলকীয়া দুটা দি দিছোঁ, নহৰু, থেতেলা থোৱা নহৰু, আদা দি দিছোঁ। পিঁয়াজটো মই মিডিয়ামত দি দিছোঁ, কাৰণ বেছিকৈ দিলে পিঁয়াজখিনি দেৰি যাব পাৰে। মিডিয়ামত আপোনালোকে লৰাই থাকিব। প্ৰায় 5 মিনিটমান লৰাব লাগিব। এয়া হৈ গ'ল, সম্পূৰ্ণ ৰঙচুৱা হৈ গ'ল। এতিয়া মই এই হালধি, তেল আৰু নিমখ অকণমান দি সানি থোৱা এই মাংস চিকেন দি দিছোঁ। গেছ বঢ়াই দিছোঁ। এয়া অকণমান মিডিয়ামত দিছোঁ। এতিয়া অকণমান দেৰি এনেকৈ থৈ দিম, 2 মিনিটমান থৈ দিছোঁ। ঠিক আছে। এয়া মাংসখিনি অকণমান ৰঙচুৱা হৈছে। এই তৰাখিনি আধা সিজা হৈছেগৈ। আৰু এনেকৈ 5 মিনিটমান ৰাখোঁ। তাৰপিছত আপোনাৰ বিলাহী, আলুখিনি দি দিম। তাৰপিছত সেইখিনি দিয়াৰ পাছত অকণমান গৰম পানী দি মেলি ঢাকনি দি ৰাখিব লাগিব 5 মিনিটমান। কাটি থোৱা আলু দি দিছোঁ। আলু অকণমান সিজি লওক। তাৰপিছত মই বিলাহীখিনি, আলু অকণমান ৰঙচুৱা হোৱাৰ পাছত মই বিলাহীখিনি দিম। এতিয়া আলু দি মই অকণমান দি ঢাকনি দি থওঁ। গেছটো কম মিডিয়ামত দি দিছোঁ। অকণমান লৰাই মেলি দিলোঁ।
চাই থাকিব ভিডিঅ'টো এয়া ঢাকন দিছোঁ চাইছোঁ মাংসখিনি ৰঙচুৱা হ'ল আলু সিজিলে এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ দেখক এয়া বিলাহী দিয়াৰ পাছত মই গৰম কৰি থোৱা গৰম পানী খুব কম পৰিমাণত দি দিছোঁ গ্ৰেভি টাইপৰ হ'ব গতিকে মই পানী বেছি দিয়া নাই এতিয়া মই আৰু 2 মিনিটমান মই এনেকৈ ঢাকনি দি থ'ম ধুনীয়া চেন হৈছে কিয় দেখক আপোনালোকেও এই তৰা গছটো খাব তৰা গছ আপোনালোকে বিভিন্ন চব্জি বনায়ো খাব পাৰিব মাছ মাংসৰ লগত মাছৰ লগতো খাব পাৰিব বিভিন্ন মাংসৰ লগতো খাব পাৰিব আপুনি গাহৰি হওক ছাগলী হওক বা চিকেনেই হওক মই ইয়াত ঢাকনি দিছোঁ মাংস কমপ্লিট হৈ গ'ল সিজিলে এতিয়া ধুনীয়া ৰং হৈছে পানী বৰ বেছি দিয়া নাছিলোঁ সুন্দৰ হৈছে কালাৰ ধুনীয়া হ'ল ইয়াত এতিয়া মই এই ঘৰতে খুন্দি থোৱা লং এলাচি আৰু দালচেনি এই গুড়ি মই নিজে কৰি থোৱা এইখিনি দি দিছোঁ সুন্দৰ হ'ল চাই থাকক মই এতিয়া মাংসখিনি অজুৱাই লওঁ এয়া মোৰ মাংস কমপ্লিট হ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু পাৰিলে ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব আগলৈও মই আপোনালোকৰ এনেকুৱা মাংসৰ ৰেচিপি আনিম আপোনালোকে মোক লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ